হেল্ল' ষ্টুডেণ্টছ, মই আজি তোমালোকক পঢ়ুৱাম মুক্ত বা মুকলি বিশ্ববিদ্যালয়, যিটো কোৱা হয় অপেন ইউনিভাৰ্চিটি। চাওঁ প্ৰথমে মুক্ত বিশ্ববিদ্যালয় মানে কি? মুক্ত বিশ্ববিদ্যালয় হ'ল এনে এক উচ্চ শিক্ষাৰ অনৌপচাৰিক অনুষ্ঠান যি শিক্ষাৰ্থীৰ বয়স, পূৰ্বৰ শৈক্ষিক অৰ্হতা, বিষয় নিৰ্বাচন, মূল্যায়ন ইত্যাদিৰ ক্ষেত্ৰত এক নমনীয় দৃষ্টিভংগী লৈ নিয়মিত শ্ৰেণীত উপস্থিত থাকি আনুষ্ঠানিক শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত ইচ্ছুক আৰু সক্ষম ব্যক্তিক উচ্চ শিক্ষা লাভ কৰিবলৈ সুযোগ দান কৰে। অৰ্থাৎ মুক্ত বিশ্ববিদ্যালয় হ'ল এনেকুৱা এটা অনুষ্ঠান য'ত কি যিসকল শিক্ষাৰ্থী আনুষ্ঠানিক শিক্ষাৰ পৰা কি হয় বঞ্চিত, কিবা কাৰণে ধৰা বঞ্চিত হ'ল, সিহঁতৰ কাৰণে এই মুক্ত বিশ্ববিদ্যালয়ে বহুত সুযোগ দান কৰে। মুক্ত বিশ্ববিদ্যালয়ে পৰম্পৰাগত শিক্ষাৰ লগত আধুনিক শিক্ষাৰ সমন্বয় ঘটাই নতুনকৈ উদ্ভাৱন কৰা শিক্ষা পদ্ধতি প্ৰয়োগ কৰে। এই বিশ্ববিদ্যালয়ে কি কৰে? পৰম্পৰাগত যিটো শিক্ষাৰ লগত আধুনিক শিক্ষাৰ সমন্বয় ঘটায় আৰু নতুনকৈ উদ্ভাৱন কৰা শিক্ষা পদ্ধতি প্ৰয়োগ কৰে। শিক্ষাদান আৰু গ্ৰহণ সুচল কৰিবৰ বাবে বিভিন্ন প্ৰকাৰৰ প্ৰচাৰ মাধ্যমৰ যোগেদি দৃশ্যশ্ৰব্য আৰু মুদ্ৰণ সামগ্ৰী ব্যৱহাৰ কৰা হয়। ইয়াত কি ব্যৱহাৰ কৰা হয়? দৃশ্যশ্ৰব্য আৰু মুদ্ৰণ সামগ্ৰী ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ব্যক্তিগত উপদেশ আৰু মুদ্ৰণ সামগ্ৰী ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ব্যক্তিগত উপদেশ, নিৰ্দেশনা আৰু ব্যক্তিগত সান্নিধ্যৰ কাৰ্যসূচীও মুক্ত বিশ্ববিদ্যালয়ত থাকে। এতিয়া চাওঁ মুক্ত বিশ্ববিদ্যালয়ৰ কিছুমান বৈশিষ্ট্য। এই বিশ্ববিদ্যালয়ে কৰ্মৰত ব্যক্তিসকলক অংশকালীন উচ্চ শিক্ষা দান কৰে। অৰ্থাৎ কিছুমান মানুহ আছে যিয়ে ধৰা চাকৰি কৰে, সিহঁতে কি কৰিব পাৰে? এই পাৰ্ট টাইম পঢ়াটো ল'ব পাৰে। তাৰপিছতো হ'ল মুক্ত ভৰ্তিকৰণৰ ব্যৱস্থা থকা এই বিশ্ববিদ্যালয়ত 21 বছৰৰ ওপৰৰ যিকোনো ব্যক্তিকে শিক্ষাৰ সুযোগ ল'বলৈ দিয়া হয়। কিমান বয়সৰ? 21 বছৰৰ ওপৰত যিকোনো ব্যক্তিকে এই শিক্ষাৰ সুযোগ ল'বলৈ দিয়া হয়। তাৰপিছতো হ'ল মুক্ত বিশ্ববিদ্যালয়ত ভৰ্তি হ'বৰ বাবে পূৰ্বৰ কোনো শৈক্ষিক অৰ্হতাৰ প্ৰয়োজন নাই। যদি মুক্ত বিশ্ববিদ্যালয়ত কোনোবা ভৰ্তি হ'ব বিচাৰে, তাৰ কাৰণে আগৰ কোনো অৰ্হতাৰ কোনো প্ৰয়োজন নাই। পাঠ্যক্ৰম নিৰ্বাচনৰ ক্ষেত্ৰত শিক্ষাৰ্থীক নিজৰ ৰুচিমতে বিষয় কৰি ল'বলৈ স্বাধীনতা দিয়া হয়। ইয়াত কি কৰা হয়? শিক্ষাৰ্থীক নিজৰ ৰুচিমতে যিকোনো এটা ছাবজেক্ট ল'বলৈ এটা স্বাধীনতা দিয়ে। বিভিন্ন স্তৰৰ শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি শিক্ষণীয় পাঠসমূহ আগতেই পৰিকল্পনা কৰা হয়। বিভিন্ন স্তৰৰ শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি শিক্ষণীয় পাঠ কি কৰা হয়? সিহঁতক আগতেই পৰিকল্পনা কৰা হয়। শিক্ষণীয় বিষয়সূচীৰ ক্ষেত্ৰত কোনো বাধ্যবাধকতাৰ স্থান নাই। ইয়াত কি কোনো শিক্ষণীয় বিষয়সূচীৰ ক্ষেত্ৰত কোনো ইয়াত বাধ্যবাধকতাৰ স্থান নাই। শিক্ষাৰ্থীয়ে প্ৰয়োজন বোধ কৰিলে নিজৰ ইচ্ছাৰে শিক্ষা আধৰুৱা কৰি এৰি আহিব পাৰে। যদি কোনো শিক্ষাৰ্থীয়ে বিচাৰে যে মই আৰু নপঢ়োঁ, তেতিয়াহ'লে কোনো কথা নাই, সি আধৰুৱা কৰি দিব পাৰে। ইয়াত ডাকযোগে পঠোৱা পাঠৰ লগত ৰেডিঅ' আৰু দূৰদৰ্শনৰ দৰে অন্যান্য প্ৰচাৰ মাধ্যম ব্যৱহাৰ কৰা হয়। ইয়াত কি কৰা হয়? বিভিন্ন ৰেডিঅ', দূৰদৰ্শন আদিৰ ব্যৱস্থা কৰা হয়। এইবোৰ মাধ্যমেৰেও কি কৰোৱা হয়? পঢ়িব পাৰি। ওপৰত উল্লেখ কৰা পদ্ধতিসমূহৰ উপৰিও ব্যক্তিগত নিৰ্দেশনা আৰু পৰামৰ্শৰ ব্যৱস্থা কৰা হয়। ইয়াত কি কৰা হয়? গাইডেন্স এণ্ড কাউন্সেলিং ব্যৱস্থা আছে ইয়াত। কৰ্মৰত ব্যক্তিয়ে দীৰ্ঘকালীন উচ্চ শিক্ষা লাভ কৰিবৰ সুযোগ পায়। কৰিবৰ বাবে ইয়াত কি সুযোগ পায়? নিয়মিত শিক্ষা লাভ কৰাৰ বাহিৰেও কোনো লোকে নতুন বিষয় শিকিব খুজিলে তাৰ সুযোগ পায়। কোনো ব্যক্তিয়ে যদি নতুন বিষয় শিকিব খোজে, তাৰো কি ইয়াত সুযোগ পায়। বিভিন্ন বৃত্তিধাৰী লোকে নিজৰ জ্ঞান শেহতীয়াভাৱে আৱিষ্কৃত আৰু উন্নীত জ্ঞানৰ দ্বাৰা উপকৃত হ'বলৈ সুযোগ লাভ কৰে।
শিক্ষাকাল আধৰুৱা কৰি এৰি থৈ অহা বয়সস্থ ব্যক্তিসকলক পলমকৈ হ'লেও উচ্চ শিক্ষা দান কৰে। এই মুক্ত বিশ্ববিদ্যালয়ত কি হয়, ধৰা কোনো ষ্টুডেণ্টৰ বয়স বহুত হৈ গ'ল হয়নে, কিবা কাৰণে পঢ়িব আনুষ্ঠানিক শিক্ষা ল'ব নোৱাৰিলে, পিছত যদি তেওঁৰ বয়সো হয় তেতিয়াও তেওঁ এই বিশ্ববিদ্যালয়ত পঢ়িব পাৰিব। ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট প্ৰদান কৰাৰ উপৰিও অবিৰত শিক্ষাৰ সুবিধা দান কৰে। ইয়াত কি ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেটটো দিয়েই তাৰ লগতে কি অবিৰত শিক্ষাৰ সুবিধাও দান কৰে। নিজৰ সুবিধা আৰু সময়মতে শিক্ষা লাভ কৰাৰ সুযোগ দিয়ে। নিজৰ সুবিধা আৰু সময়মতে শিক্ষা লাভ কৰাৰ সুযোগ দিয়ে। চ' এয়ে আছিল মুক্ত বিশ্ববিদ্যালয়ৰ অৰ্থ আৰু বৈশিষ্ট্য। থেংক ইউ।